Hello everyone, welcome back to my channel TS FMG. So guys, সবতছে আগত আপোনালোক সকলোকে গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা জনাইছোঁ আৰু এতিয়া এই ভিডিঅ'টো হৈছে আহক আমাৰ বাৰীখন এক্সপ্ল'ৰ কৰোঁ পাৰ্ট 4, পাৰ্ট 2 আৰু পাৰ্ট 1, 2, 3 গোটেইকেইটা আপোনালোকে আগতে চালে যদি নাই চোৱা আই বটনত ক্লিক কৰক গোটেইকেইটা এটা প্লেলিষ্ট বনাই দি থোৱা আছে চ' গোটেইকেইটা ভিডিঅ' চাব আৰু মই পাৰ্ট 3ত আপোনালোকৰ মনত আছে যে মই আপোনালোকক দেখাইছিলোঁ আমাৰ বাৰীৰ চব্জিখিনি আৰু মই আপোনালোকক তেতিয়াই কৈছিলোঁ যে পাৰ্ট 4 মই বনাম তেতিয়া গোটেইখিনি লাগি শেষ হ'ব মানে খাব পৰা হ'ব তেতিয়া মই আকৌ এটা ভিডিঅ' বনাম বুলি আপোনালোকক কৈছিলোঁ গতিকে এতিয়া চব ভিডিঅ' বনাব পৰা অৱস্থাত হৈ গৈছে গতিকে ব'লক বাৰীলৈ যাওঁ চ' গাইজ এয়া হৈছে বন্ধাকবি দেখিছে আপোনালোকে বন্ধাকবি লাগিছে অলপ অলপকৈ এইটো ডাঙৰ হৈছে ইফালে এইটো খাব পৰা অৱস্থাত হৈ আছে আৰু এয়া ব্ৰকলি আৰু এইটো কাটি মানে ইয়াত লাগিছিলে ব্ৰকলিটো কাটি দিয়াৰ পিছত আকৌ এবাৰ হয় কিন্তু বাকীবিলাক নহয় ব্ৰকলিটোৰ এটা পুলিত 2-3টামান হয় কিজানি ত' সেইকাৰণে এইটো এটা ইয়াৰ পৰা কাটি আকৌ নতুনকৈ এতিয়া ওলাব তাৰপিছতে এইফালে আপোনাৰ আলু আছে এইটো দেখিছে ওলকবি ওলকবি লাগিছে এইফালে গোটেইখন ওলকবিয়ে ওলকবি বেলেগ একোৱেই নাই নেকি আৰু সেইফালে ব্ৰকলি আছে এইটো দেখিছে ডাঙৰ হৈছে ওলকবিটো এইটো ফুলকবি সেয়া গাইছ চাওক দুটাকৈ মূলা ছিঙি আনিছোঁ বাৰীৰ পৰা গাইছ এইটো চাওক কিমান ডাঙৰ মূলা চ' গাইজ আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে যদি ভিডিঅ'টো ভাল লাগিলে প্লিজ ভিডিঅ'টো লাইক কৰি দিব শ্বেয়াৰ কৰি দিব নিজৰ ফ্ৰেণ্ডছ এণ্ড ৰিলেটিভছৰ লগত আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেল TS FMG আৰু লগতে মোক ফ'ল' কৰি দিব ইনষ্টাগ্ৰামৰ নামটো ইয়াত আহি আছে আৰু আকৌ এবাৰ আপোনালোকক লগ পাম এটা নতুন ভিডিঅ'ৰ লগত